ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগেই কুলি কেতেকীয়ে ৰঙতে বিভোৰ হৈ গছলতিকাৰ ডালে ডালে পাতে পাতে সুমধুৰ গীত জুৰি নাচি বাগি নকইনাৰ সাজোন কাচোনেৰে অপৰূপ ৰূপৱতী সেউজী অসমীৰ বুকুলৈ কঢ়িয়াই আনে চতৰ বিহুৰ আগলি বতৰা, ৰঙৰ বতৰা। কাতিৰ কঙালী মাঘৰ ভোগালীৰ পিছতেই বৰদৈ চিলায়ো যেন ৰঙতে বাউলি হৈ দীঘল কলা চুলি তাৰি মেলি ৰঙৰ বতৰাকেই কঢ়িয়াই আনে। সেই ৰঙৰ বতৰাই পৰ্বত ভৈয়ামত খলকনি তোলে। অসমীয়া আইৰ বুকুৰ উমেৰে জি উঠা প্ৰতিজন অসমীয়াৰ প্ৰাণ আলোড়িত হয় উৎসৱৰ মধুৰ মূৰ্ছনাত। শান্তি, সম্প্ৰীতি আৰু ভাতৃত্বৰে উপচি পৰে প্ৰতিখনি হৃদয়। দুপৰ ৰাতিলৈকে সূতা কাটি কাটি চেনেহীয়ে ধনলৈ বুলি বিহুৱান বয়। তেতিয়াই ৰঙতে মতলীয়া হৈ পাহুৱাল ডেকাই মহৰ শিঙৰ পেপাত ফুক দিয়ে। ঢুলীয়াই ঢোলত চাপৰ মাৰে আৰু তালিয়াই তালত তাল দিয়ে।